Hey guys, welcome back to my channel. আশা কৰিছো আপোনালোকে ভালে আছে and happy Diwali to you all. So মই মোৰ আজি এইটো ভিডিঅ'ত মই মোৰ দিৱালী কেনেকা সেলিব্ৰেট কৰিলো হেতু আপোনালোকক দেখাব বিচাৰি আছো ইমান তেনেকা দিৱালী আমি সেলিব্ৰেট কৰা নাই বিকজ আমাৰ যি সিস্টাৰ ইন ল আছে মোৰ এল্ডাৰ সিস্টাৰ ইন ল তাই মানে ৰিসেন্টলি অপাৰেশন হৈ গ'ল সো হেতু কাৰণে আমি মানে হেনেকা ইমান বেছি দিৱালী সেলিব্ৰেট কৰা নাই তথাপিও আৰু সৰু সৰাকে কৰিলো আমি দিৱালী সেলিব্ৰেট যাতে আমাৰ বাৰো মানে মনটো ভাল লাগে আৰু আমাৰ সবৰে ভাল লাগে হেতু কাৰণে আমি সৰুকে দিৱালী সেলিব্ৰেট কৰিলো সো তাৰে কিছুমান মোমেন্টস আপোনালোকক দেখাব বিচাৰি আছো আশা কৰিছো আপোনালোকে ভাল পাব ভিডিঅটো সো বলক চাও মই কি কৰিলো দিৱালী কি না তো এয়া ৰেডি কৰি আছো মই চাকি জ্বলাবলৈ যেহেতু দিৱালীত আমি সবে চাকি জ্বলাওয়ে চাকি নজ্বলালে ভাল নালাগে যিমানে লাইটিং সাইটিং কৰো কিন্তু চাকি জ্বলালেহে ভাল লাগে মনটো কাৰণে মই চাকি ৰেডি কৰি আছো এতিয়া লগামগে আপোনালোককো দেখাম আৰু মোৰ দিৱালী লাইটনিংও দেখাম কেনেকৈ কি কৰিছো মই এয়া মই চাকি জ্বলালো অলপ ইয়াতে মই লাইটনিং কৰিছো আৰু অলপ এয়া চাকি এফালে চাকি লগাই দিলো এয়া মোৰ ৰুমৰ ডেকোৰেশন স্টাৰ্ট হ'ল ইয়াতে সৰুকে এটা ক্যান্ডেল স্ট্যান্ড দি দিছো আৰু এনেকা আজি মই ৰুমটো নিজৰ ৰুমটো এনেকে সজাইছো আৰু সিম্পল কে বাকি আৰু কি সজাইছো আপোনাক দেখাই আছো এয়া ইয়াতে এটা ক্যান্ডেল ল্যাম্প এটো মোৰ সবতকে ভাল লগা কিলেকে এটো বুদ্ধৰ এটা শ্যাডো দিয়ে কাৰণ অলপ ডেকোরেশন কৰিছো আৰু অকমান এনে দিৱালী বুলি অলপ লাইট সাইট লগালে যেহেতু ভাল লাগে আৰু ইয়াতে মোৰ প্লান্টস বিলাকো আছে প্লান্টসতে এনেকা লাইট লগাই দিছো আৰু এয়া আপোনালোক কেতিয়াবা মই মোৰ প্লান্টসৰো এটা ভিডিঅ' বনাম বুলি ভাবিছো আপোনালোকক মোৰ গাৰ্ডেনিংও দেখাম বুলি ভাবিছো এয়া বাহিৰৰ পৰা এনেকে অলপ ডেকোৰেশন কৰিছো সৰু সৰুকে আৰু এয়া এফালে আমাৰ বাথু ভগৱান আজি যেহেতু বহুত বৰষুণ দিছে না পুৰা বৰষুণ দি আছে এয়া নেক্সট দিনা ভাসান আমাৰ ঘৰৰ ওচৰৰ পৰাই যি মূৰ্তি প্ৰতিমা আছে লৈ গৈ থাকে আমাৰ ঘৰৰ ওচৰৰ পৰাই গৈ থাকে সো আমি বহি এনেকৈ ভাসান চালো আৰু এনেকৈ মোৰ দিৱালী সেলিব্ৰেট কৰিলো আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে দেন থ্যাংক ইউ সো মাচ এণ্ড বাই টেক কেয়াৰ